থাকিমে তোমাৰ হতে প্ৰতিখোজতে। হেল্ল' নমস্কাৰ, মই সৃষ্টি বৰুৱাই সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। এতিয়া যিহেতু কোভিড-19ৰ কাৰণে সকলো ঘৰে ঘৰে ভিতৰতে সোমাই থাকিব লগা হৈছে। এতিয়াতো ঘৰত থাকি থাকিও আমনি লাগিছে, কি খাওঁ কি নাখাওঁ লাগিছে। ঘৰত এতিয়া দোকান যাবলৈও কিবা কিবি খাবলৈ, দোকানটো বন্ধই, 11টাৰ পৰা বন্ধ দিছে। তো আজি মায়ে আলু চিপছ বনাব আৰু চাহ এনেকৈ কৰিয়ে খাওঁ। আপোনালোকে ভিডিঅ'টি চাই থাকক কেনেকৈ আলু চিপছ বনাইছে, আৰু মোৰ চেনেলটো নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰি জনাব। ব'লক আমি এতিয়া চিপছ বনোৱা চাওঁগৈ। এয়া আমি ঘৰত এতিয়া বৰ্তমান দুজনীহে মানুহ, সেইকাৰণে বেছি নাই বনোৱা। নেমু চেপিছে, নেমু দি খালে বহুত টেষ্টি লাগে। আমি ইয়াত বিশেষ একো নাই দিয়া, অকল নিমখ হালধি আৰু এনেকৈ কৰি নেমু চেমু চেপি, আপোনালোকে পদিনা চদিনা দিব পাৰে, তেতিয়া বেছি টেষ্টি লাগে। যিহেতু এতিয়া পাবলৈও টান, সেইকাৰণে এনেকৈয়ে বনাই খাইছোঁ। আজি আমাৰ ৰাতিকে খানা কি হ'ব, এয়া ঢেকীয়া, এইফালে এইবোৰ বন শাক। এইখিনি কি হয় মা? মধুসোলেং। অঁ, এইখিনি কয় মধুসোলেং, মাছৰ লগত টেঙা জোল। এইফালে কচু, তাৰপৰা আৰু আছিলে ন। ইয়াত আজি মানে মা মানে গাঁৱলৈ গৈছিলে, গাঁৱৰ পৰা লৈ আহিছে এইবোৰ বন শাক। এইখিনি কি হয় মা? এইখিনি কি হয় মই নাজানিছোঁ। আজি খাম, খালি মই চব খাওঁ, এই কচুহে নাখাওঁ দেই। এইফালেতো পচলা। চাহ, বিস্কুট আৰু আলু চিপছ মায়ে বনাইছিলে, হৈ গ'ল। আমি একদম চিম্পল টাইপত বনাইছোঁ আলু চিপছখিনি। আপোনালোকে ইয়াত পদিনা চদিনা ইউজ কৰিব পাৰে। হৈ গ'ল, এতিয়া আহক খাওঁ। ইমানেই আছিল, আপোনালোকক যিমানকণ পাৰোঁ দেখুৱালোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টি শেষলৈকে চালে তেনেহ'লে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু মোক এনেকৈ আৰু আগবাঢ়ি যাবলৈ আপোনালোকে যেন মোক আদৰি লয়, মোৰ চেনেলটো সকলোৱে আদৰি ল'ব। আৰু মই চেষ্টা কৰিম আপোনালোকৰ মাজলৈ ভাল ভাল ভিডিঅ'সমূহ আগবঢ়াবলৈ।